Hi everyone, মই গৌৰৱে আপোনালোক সকলোকে এডুকেশ্যন কেৰিয়াৰ ছাপৰ্ট এক অলগ নজৰিয়ালৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ লজিক এণ্ড ফিলচফিৰ চিলেবাছখিনি আৰু একচুৱেলিটো লজিক এণ্ড ফিলচফি ছাবজেক্টটো কেনেকুৱা তাৰ বিষয়ে। লজিক এণ্ড ফিলচফি ছাবজেক্টটো এটা এনেকুৱা বিষয় যিটো বিষয় যদি তুমি বুজি পোৱা তেনেহ'লে তোমাৰ বাবে অতি বিষয়টো সহজ হৈ পৰিব, আৰু যদি তুমি বিষয়টো বুজি নপঢ়া এনে যদি জাষ্ট পঢ়ি যোৱা তেনেহ'লে তোমাৰ বাবে বিষয়টো অতি জটিল হৈ পৰে। তৰ্ক বিজ্ঞানক ইংৰাজীত কোৱা হয় লজিক বুলি, আৰু লজিক শব্দটো গ্ৰীক ভাষাৰ এটা লজিকে নামৰ শব্দৰ পৰা উদ্ভৱ হৈছে। এতিয়া লজিকে শব্দটো আকৌ লগোছ 𝗂𝗁𝗵𝗵𝗀। এতিয়া লগোছ শব্দটোৰ আকৌ অৰ্থ কি জানানে? চিন্তা বা চিন্তাৰ প্ৰকাশ হিচাপে শব্দ। চিন্তা বা চিন্তাৰ প্ৰকাশ হিচাপে শব্দ মানে আমি মানে প্ৰকাশ কৰোঁ, আৰু চিন্তাটো যেতিয়া আমি শব্দৰ দ্বাৰা প্ৰকাশ কৰোঁ, তো সেই ফালৰ পৰা যদি চাব যোৱা তৰ্ক বিজ্ঞান হ'ল ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। চিন্তাৰ বিজ্ঞান বুলি ক'বলৈ চিন্তা বুলি ক'লে আমি কি বুজিম? স্মৃতি, কল্পনা, অনুমান আদিবোৰক আমি চিন্তা বুলি কওঁ। তো যদি মোটামুটি চাব যোৱা লজিক হৈছে ভাষাত প্ৰকাশিত চিন্তাৰ বিজ্ঞান। যেতিয়া আমি চিন্তা ভাষাত প্ৰকাশ কৰোঁ সেইটোৱে লজিক। তাৰপিছত আহিলে দৰ্শন। দৰ্শনক ইংৰাজীত ফিলচফি বুলি কোৱা হয়। ফিলচফি শব্দটো আকৌ দুটা গ্ৰীক শব্দৰ পৰা আহিছে, ফিলছ আৰু ছফিয়া। ফিলছ মানে কি? ফিলছ মানে হৈছে অনুৰাগ, আৰু ছফিয়া মানে হৈছে জ্ঞান। এইফালৰ পৰা যদি চাব যাওঁ ফিলচফি মানে হৈছে জ্ঞানৰ প্ৰতি অনুৰাগ, অৰ্থাৎ আমি যেতিয়া কোনোবা এটা বিষয়ত আমি জ্ঞান আহৰণৰ বাবে অনুৰাগ হ'ম, আমি ইচ্ছা প্ৰকাশ কৰিম, আমাৰ হেঁপাহ থাকিব, সেইটোৱে হৈছে ফিলচফি। আৰু ফিলচফি এটা বস্তু মনত ৰাখিবা, ফিলচফি যিকোনো এটা বিষয়ক বাহ্যিক ফালেৰেও বস্তুটো দৰ্শন কৰে, অৰ্থাৎ চায়, আৰু জ্ঞানৰ অনুসন্ধান কৰে, বাহ্যিক ফালেৰেও জ্ঞানৰ অনুসন্ধান কৰে, আৰু সেই বস্তুটোৰ আভ্যন্তৰীণভাৱেও সেই বস্তুটোক মানে আধ্যাত্মিকতাৰ ফালৰ পৰাও সেই বস্তুটো জ্ঞানৰ সেই বস্তুটোৰ বিষয়ে জ্ঞানৰ অনুসন্ধান কৰে। তো ফিলচফি বাহ্যিক আৰু অন্তৰ্নিহিত দুটা চাইডে চাই যিকোনো বস্তু। এতিয়া আমি বেছি ভিডিঅ'টো দীঘল কৰি গৈ নাথাকোঁ, আৰু তোমালোকে কেইটামান বস্তু মনত ৰাখিব লাগিব লজিক এণ্ড ফিলচফিৰ। লজিক এণ্ড ফিলচফিৰ যিকোনো এক্সামত, বিশেষকৈ তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ হওক বা ছেকেণ্ড ইয়াৰৰ হওক, তোমালোকে সদায় পুৰা পইণ্ট এনচাৰ লিখিব ট্ৰাই কৰিবা। কিছুমান লং কুৱেশ্যনৰ হয়তো বেছিকৈ লিখিব লগা হ'ব পাৰে, কিন্তু লজিক এণ্ড ফিলচফি সদায় গোটাগুটি মানে এনচাৰ বিচাৰে। আৰু এটা কথা মনত ৰাখিবা, লজিক এণ্ড ফিলচফিক মাৰ্ক উঠাবলৈ বহুত সহজ, কিন্তু আমি বিষয়টো বুজি ল'ব লাগিব। যদি তুমি বিষয়টো বুজি নোলোৱা, জাষ্ট মুখস্থ কৰি পেলাই তুমি পৰীক্ষাত লিখিম বুলি ভাবা বা জাষ্ট এনেই পঢ়ি যোৱা, তেনেহ'লে কিন্তু তোমাৰ এই কথাটো মই প্ৰথমতো কৈছোঁ ভিডিঅ'টোত, বহুত প্ৰব্লেম হ'ব। তো বিষয়টো আমি যিমান পাৰোঁ বুজি চাব লাগিব, আৰু যিবিলাক টপিক মুখস্থ কৰিব লগা থাকে সেইবিলাক মুখস্থ কৰিব লাগিব, কিন্তু বস্তুবিলাক বুজি মুখস্থ কৰিব। এতিয়া আমি ভিডিঅ'টো বেছি দীঘল কৰি গৈ নাথাকোঁ, আমি চিলেবাছখিনি চাওঁ বলা, কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব। প্ৰথম খণ্ডত আছে তৰ্ক বিজ্ঞান। তৰ্ক বিজ্ঞানৰ পৰা আহিব তোমালোকৰ 10 মাৰ্কছ। দ্বিতীয় খণ্ডত আছে পদ, বচন, সাধাৰণ বাক্য, বচনলৈ পৰিৱৰ্তন, পদৰ ব্যক্ততা, বচনৰ আধুনিক শ্ৰেণী বিভাজন। দ্বিতীয় খণ্ডৰ পৰা মুঠতে আহিব 20 মাৰ্কছ। তৃতীয় খণ্ডত আছে অনুমান, নিৰপেক্ষণে, দুটা টপিক, ইয়াৰ পৰা আহিব 15 মাৰ্কছ। চতুৰ্থ খণ্ডত আছে প্ৰতীকাত্মক তৰ্ক বিজ্ঞান, ইয়াৰ পৰা আহিব 15 মাৰ্কছ। পঞ্চম খণ্ডত আছে দৰ্শন, তাৰ পৰা আহিব 10 মাৰ্কছ। ষষ্ঠ খণ্ডত আছে ভাৰতীয় দৰ্শন, ভাৰতীয় দৰ্শনৰ পৰা আহিব 10 মাৰ্কছ। সপ্তম খণ্ডত আছে জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব আৰু প্ৰমাণ, তাৰ পৰা আহিব 10 মাৰ্কছ। আৰু অষ্টম খণ্ড আছে বাস্তৱবাদ আৰু ভাৱবাদ, বেছিক, তাৰ পৰা আহিব 10 মাৰ্কছ। তোমালোকে ইয়াত জানি থৈ দিয়া যে লজিক পাৰ্টটোৰ পৰা আহিব তোমালোকৰ 60 মাৰ্ক, আৰু ফিলচফি পাৰ্টটোৰ পৰা আহিব তোমালোকৰ 40 মাৰ্কছ। ভিডিঅ'টো শেষত কৈ দিওঁ যে তোমালোকৰ যিমানবিলাক টপিক আছে এই টপিকসমূহক আমি আলোচনা কৰিবলৈ আমি চেষ্টা কৰিম, গোটেইবিলাক টপিকে, আৰু ইয়াৰ কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিম। পৰৱৰ্তী ভিডিঅ' তোমালোকে পাই গৈ থাকিবা, তোমালোকে চাব পাৰিবা। আৰু যদি কিবা কনফিউজ থাকে চিলেবাছক লৈ, তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। তো আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।